কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে আৰু আজি হ'ল বছৰৰ শেষৰটো দিন আৰু সেই দিন উপলক্ষে আমি সকলোৱে কলেজৰ সকলোৱে মিলি পেলাই ইয়াত হাহিলা বিলত পিকনিক এটা খাবলৈ আহিছোঁ চ' সেয়াই আৰু এইফালে নাৰ্গিছ আছে এইফালে আছে মুস্কান আৰু এইফালে গোটেই ইমান মানুহ চব গোটেই কলেজ উঠি আহি গৈছে নেকি এনেকুৱা লাগিছে আৰু গাইজ আপোনালোকে ভাবিব পাৰে ভিডিঅ'টো আকৌ মানে ৰাস্তাৰ পৰা কেনেকৈ আৰম্ভ হৈ গ'ল ৰাস্তাৰ পৰা দেখুওৱা কাৰণটো হ'ল যে মানে কেনেকৈ আহিছোঁ ৰাস্তাবোৰ চাওক অলপ মানে পথাৰৰ মাজে মাজে এনেকুৱা আৰু আমি য'ত গৈ আছোঁ মানে এতিয়া য'ত আছোঁ এইটো হ'ল হাহিলা বিল নগাঁও টাউনৰ পৰা প্ৰায় 13 কিলোমিটাৰমান হ'ব চ' তাতেই গৈ আছোঁ চাওক গোটেইখন পথাৰ মাজে মাজে ৰাস্তা এয়াই আৰু মানে একো ৰাস্তা চব একে একে ৰাস্তাবোৰ আৰু এনেকুৱাই আৰু এই আহি পালোঁ আৰু আমি গছজোপাৰ তলত খাই আছোঁ পিকনিকটো মানে আৰু বহুত বেছি ধূলি উৰাই থৈ গৈছে গাড়ীখনে মানে নাকেৰে মানে সোমাই গৈছে মানে অশান্তি লাগি গৈছে আৰু লগালে উঠি মই ভাবিছিলোঁ বাছ দি আহিব হা পিছত দেখা পালোঁ হেৰি স্কুটি ভাবিছোঁ স্কুটি কাৰোবাৰ আহিব পিছত মানুহ কেইটামানক পঠিয়াইছোঁ টমটম দি 13 কিলোমিটাৰ টমটম দি পঠাইছোঁ তুমিতো টমটম দি আহিছা তাইও টমটম দি আহিছে মা শপত যে এখন টমটমত 8টামান মানুহ আহিছে ভাবক 13 কিলোমিটাৰ এনেকুৱা ৰাস্তা আৰু মই অলপ আগত লগৰ এটাক আনিবলৈ গৈছিলোঁ ৰাস্তাৰ দেখি নাপাওঁ গৈ পেলাই চব ৰাস্তা একে গাঁৱৰ ৰাস্তা ন সৰিয়হ খেতি আছে তাত যাওঁ অলপ ফটো চটো তোলোঁগৈ আপোনালোকো দেখাবগৈ সেইখিনি ধুনীয়া লাগে সৰিয়হ খেতিত ঘূৰি আছে আপোনাক দেখাইছোঁ জুম কৰি দেখাইছোঁ দেখা পাইছে এই গোটেইখিনি সৰিয়হ খেতি হয় কিন্তু গোটেইখিনি সৰিয়হ খেতি হয় আৰু ইয়াত সৰু সুৰা মানে এনেকৈ পিকনিক খাই আছে আৰু মানুহ আহি পেলাই আৰু এতিয়া টাইম কিমান হ'ল 3:04 হৈ গ'ল টাইম ইমান দেৰি হৈছে মইতো ৰাতিপুৱা ঘৰৰ পৰা 10টা কিমানত ওলাইছোঁ এতিয়া আমি ক'ত গৈছোঁ কৈ দিয়া পিকনিক খাব আমি ক'ত গৈছোঁ আৰু আমাৰ লিডাৰ হ'ল তাজবিৰ দাই পকৰি পাৰিব এতিয়া তাই বগৰী ভৰ্তা বনাই আছে এতিয়া যে পাৰি আনিলোঁ বগৰী চুপ 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 কাকো নক'বা এনেকৈ গছ এলা আছে আপোনালোকক দেখাইছোঁ খানা বনোৱাটো এইফালে আমাৰ আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ৰ প্ৰাক্তন কি আছিলে তৰ্ক সম্পাদকে এইফালে খানা বনাই আছে আজি তৰ্ক সম্পাদক ৰান্ধনি হৈ গ'ল আৰু এইফালে ভাত হৈ গ'ল আৰু চিকেন হ'ল চাগে এয়া হৈ আছে চিকেন আনন্দা জলদি কৰা ভোক লাগি আছে নাৰ্গিছৰ লগত ভাই পোৱা যায় পোৱা নাই আমি গাইজ মই আপোনালোকক যে কৈছিলোঁ সৰিয়হ খেতিৰ কথা আৰু এইফালে আছে সৰিয়হ খেতি এইটো ভাল সিহঁতে ফটো তোলাৰ কাৰণে মোক ভিডিঅ' বনাব নিদিয়ে দেখিছেনে ইমান হেৰি এটা টেলেণ্ট তোমালোকে লুকাই দি আছা মোৰ ব্লগৰ পৰা মই যদি ফেমাছ হৈ যাওঁ আৰু গাইজ ইয়াতে ৰীল দুটা বনালোঁ আৰু ফটো তুলিলোঁ ৰীল দুটা চাই লওক আপোনালোকে মই নেক্সট লগাই দি আছোঁ ক্লিপত पत्ता अनारों का पत्ता चनारों का जैसे हवाओं में ऐसे भटकता हूँ दिन रात दिखता हूँ मैं तेरी राहों में तुमसे भी ज्यादा होंगी अब यादें प्यारी
की है अपनी अपनी लाचारियां। अब हंसते हंसते तुम पे ले खुशियां वारियां। मर्ज भी है देती चैन। এইফালে আমাৰ লাগিছে ভোক, মোৰ ভোক লাগিছে, ইয়াতে যাব নিদিয়ে চাওক, ফটো তুলি তুলি আমাক যাব নিদিয়ে। এইফালে সন্ধিয়া হৈ গ'ল, আপোনালোকে দেখা পাইছে, এতিয়ালৈ খোৱাই নাই আমি, এইবিলাকে ফটো তোলাৰ কাৰণে। আৰু এতিয়া গৈ আছোঁ খাবলৈ কাৰণে, আমি পাওঁ নে নাপাওঁ ঠিক নাই, চাগে তলত লগাখিনি খাব পাম চাগে আৰু নাজানো। ব'লক, বহুত বেছি ভোক লাগিছে। ভাৰ্গৱ, অঁ ভাৰ্গৱ, বিয়া কেমেৰামেন হা তুমি ইমান গাল খাইছা যে বাৰে বাৰে লৈ আছা যে চব উঠাইছোঁ। 4বাৰ ল'লা এতিয়ালৈকে নাই কোৱা তুমি? খাম আৰু বা বিৰাজ কেইবাৰ খাইছ এইটো ক, সঁচা কথা ক, কেইবাৰ খাইছ? মই খোৱাই নাই এতিয়ালৈকে। তাজবিৰাৰ বডিৰ ৰাজ এয়া ভাত। এমিনা ও রাকিব, রাকিব আচ্ছা বল, ও রেজাউল্লাহ, আমাক রেজাউল্লাহ খানা দি আছে। নার্গিস, নার্গিস বহুত টাইমৰ পিছত খানাটো খাব পাৰোঁ। ভাত চাত ইয়াত ভাজি আহি গ'ল, ভাত আহি গ'ল, পানী আহি গ'ল, চিকেন আহি গ'ল, ডান্স। কিমান বাৰ মাংস ল'লে? তুমি কিমান বাৰ মাংস লৈছা? তুমি প্লিজ, তুমি ভাতে 3বাৰ লৈছা, এবাৰ মাংস লৈছা। মই সঁচা কথা কওঁ, মই 4বাৰ মাংস লৈছোঁ। নাই কিছু কিমান পালে? তুমি যে মোৰ পৰা চুৰ কৰি কৰি খাই আছা। হেমিনা কেইবাৰ মাংস ল'লা? হা 2বাৰ। তাকে মাংস কেইবাৰ? মাংস দিয়া টিকুৰা। এতিয়া ৰাতি হৈ গ'ল। বাই বাই, আমি ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰোঁ। যদি ভিডিঅ' চাই হ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। এতিয়ালৈকে বাই বাই। কমফৰ্টেবল কৰি দিবে। मैं तो स्टेचू बन गई। रुको रुको, मैं कंफर्टेबल होने दो मुझे।